Hello everyone, মই দীপাংকৰ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আমি যেতিয়া কষ্ট কৰি উপাৰ্জন কৰা টকাৰে গাড়ী এখন কিনো তেতিয়া গাড়ীখন কেইবছৰমান চলোৱাৰ পিছত বিক্ৰী কৰিলে যাতে ৰিসেল ভ্যালু ভাল পোৱা যায় তাৰ আশা কৰা হয়। কিন্তু আমি গাড়ীখন চলাওঁতে কিছুমান জনা নজনাকৈ কৰা ভুলৰ বাবে গাড়ীখনৰ লাইফটো কমি যায় আৰু তেতিয়া ৰিসেল ভ্যালুটো ভবামতে পোৱা নাযায়। সো ফ্ৰেন্ডছ, আজি মই বনোৱা ভিডিঅ'টোত আপোনালোকক গাড়ী চলাওঁতে কেইটামান টিপছ দিম। আপোনালোকে সেই টিপছ কিটা ফলো কৰিলে আপোনালোকৰ গাড়ী লাইফটো বঢ়োৱাত হেল্প হ'ব আৰু আপোনাৰ গাড়ীখনৰ কণ্ডিশ্যন ভালে থাকিব। সেইভাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আহক এতিয়া ভিডিঅ'টো আমাৰ ষ্টাৰ্ট কৰোঁ। টিপছ নম্বৰ 1, আপোনালোকে দেখি পাই চাগে কিছুমান মানুহে গাড়ী বৰ ৰাফ চলায়। ৰাফ মানে হঠাৎ গাড়ীখন এক্সেলাৰেট কৰি দি হায়াৰ স্পীডত লৈ যায় আৰু গাড়ীখন হঠাৎ ব্ৰেক মাৰি দি এক্সেলাৰেট কৰি দিয়ে। কেতিয়াবা আমি এনেকুৱা হঠাৎ কৰিবলগীয়াত পৰে, কিন্তু কিছুমানৰ গাড়ী চলোৱা এইটো ষ্টাইলে হয়। যদি আপুনি এনেকুৱা গাড়ী চলায় তেতিয়া গাড়ীখনৰ ইঞ্জিনৰ ওপৰত বৰ বেয়া প্ৰভাৱ পৰে। ইয়াৰ বাবদ আপোনাৰ গাড়ীৰ ইঞ্জিনত প্ৰব্লেম দেখা দিব পাৰে। সেইবাবে আমি চেষ্টা কৰিব লাগে যাতে এক্সেলাৰেট আৰু ডি এক্সেলাৰেট কৰোঁতে কণ্ট্ৰল মেনাৰত কৰিব লাগে। যদি আপোনাৰ আগত ৰ'বলগীয়া আছে তেন্তে আমি গাড়ীৰ স্পীড লাহে লাহে আগতেই কমাব লাগে, হঠাৎ ব্ৰেক মাৰিব নালাগে। টিপছ নম্বৰ 2, সকলোৱে বিচাৰে নিজৰ গাড়ীৰ কণ্ডিশ্যন ভালে থকাটো, কিন্তু গাড়ীখন চলি থাকোঁতে কেতিয়াবা কিছুমান সৰু সুৰা চাউণ্ড আহি থাকে, কিন্তু সেয়া চাউণ্ড ইগন'ৰ কৰি থোৱা হয়। কিন্তু এনেকুৱা কৰিব নালাগে। গাড়ীৰ কিবা চাউণ্ড আহিলে লগে লগে গেৰেজত বা ছাৰ্ভিচ চেণ্টাৰত দেখাব লাগে, নহ'লে পিছত এয়া সৰু সৰু চাউণ্ডে ইগন'ৰ কৰাৰ বাবে পিছত ডাঙৰ প্ৰব্লেম হৈ যাব পাৰে আৰু পিছত 1000 টকা আপোনাৰ খৰচ কৰি গাড়ীখন ৰিপেয়াৰ কৰিব লাগিব পাৰে। সেইবাবে আপোনালোকে উইকলি এদিন গাড়ীখন চলাওঁতে মিউজিক ছিষ্টেমটো অফ কৰি গাড়ীৰ উইণ্ড' গ্লাছবোৰ খুলি গাড়ীৰ কিবা চাউণ্ড ওলাইছে নেকি ধ্যান দিব লাগে। বহুত মানুহে নাজানে মাল্টি ইনফৰমেশ্যন ডিছপ্লেত গাড়ীখনৰ ৱাৰ্ণিং চাইন্স দিয়া থাকে। গাড়ীখন যদি কিবা প্ৰব্লেম থাকে তেতিয়া ৱাৰ্ণিং চাইন্সবিলাক লাইট জ্বলি উঠে। এই ৰেড লাইট জ্বলি উঠিলে মানে গাড়ীত কিবা প্ৰব্লেম আছে। আপুনি যদি ৱাৰ্ণিং চাইন্সবিলাক ভালকৈ জানিব বিচাৰে তেন্তে আপোনাৰ গাড়ীৰ দিয়া মেনুৱেল বুকখন চাই ল'ব লাগে। টিপছ নম্বৰ 3, কিছুমান মানুহে গাড়ী চলাওঁতে এখন হাত ষ্টেৰিঙত আৰু আনখন হাত গিয়াৰ লিভাৰৰ ওপৰত ৰাখি গাড়ী চলায়। এনেকুৱা কৰিব নালাগে, কিয়নো এনেকুৱা কৰিলে আপোনাৰ গাড়ীৰ গিয়াৰ বক্সটোক কষ্ট দি থকা হয়। একচুৱেলি আপোনাৰ গিয়াৰ লিভাৰ শ্বিফটিং ৰেইলছৰ ওপৰত থাকে। ট্ৰান্সমিশ্যনৰ ভিতৰত দিয়া শ্বিফটিং ফ্ৰক সদায় ৰেডি থাকে এটা গিয়াৰৰ পৰা আনটো গিয়াৰত যাবলৈ। হাতখন গিয়াৰৰ ওপৰত ৰাখিলে শ্বিফটিং ৰেইলছ তললৈ দব খাই থাকে আৰু তেতিয়া গিয়াৰ টিপছ ঘঁহনি খাই ক্ষয় যায় আৰু গিয়াৰটো শ্লিপ কৰা আৰম্ভ কৰে। সেইবাবে হাতখন আৰ্ম ৰেষ্টত নাইবা দুইখন হাত ষ্টেৰিঙত থ'ব লাগে। টিপছ নম্বৰ 4, আপোনালোক সকলোৱে দেখিছে চাগৈ কিছু বছৰ আগলৈকে ৰাতিপুৱা কিছুমানে গাড়ীখন চলোৱাত আগত অলপ সময় ষ্টাৰ্ট কৰি ৰাখি দিয়ে। সেয়া আগৰ গাড়ীবিলাকৰ বাবে ঠিকেই আছিল, কিন্তু আজিকালি কাৰ্বৰেটৰ আৰু চক্সৰ জেগা মডাৰ্ণ ফুয়েল ইনজেকশ্যনে লৈছে। সেইবাবে আজিকালি 4-5 মিনিট ৰাতিপুৱা ষ্টাৰ্ট দি থ'ব নালাগে। আজিকালি ৰাতিপুৱা মাত্ৰ 25-30 ছেকেণ্ডমান ষ্টাৰ্ট দি থৈ লাহে লাহে গাড়ীখন আগলৈ বহাব পাৰে বা আৰম্ভণিত 20 কিলোমিটাৰ/আৱাৰ স্পীডত অলপ দূৰ চলাই দিব পাৰে। তাতকৈ বেছি স্পীড চলাব নালাগে। সেই সময়খিনিত আচলতে এনেকুৱা গাড়ীৰ ইঞ্জিনত অইলবোৰ ভালকৈ চাৰ্কুলেশ্যন হৈ যাবলৈ বাবে কোৱা হয় আৰু ইঞ্জিনত তেতিয়ালৈকে যাতে ৰিকুৱাৰ্ড টেম্পাৰেচাৰ লৈ পাই যায়, তাৰপিছতে যাতে গাড়ীখন লোড পায় সেইবাবে কোৱা হৈছে। ৰাতিপুৱা সদায় ষ্টাৰ্ট কৰি যদি ডাইৰেক্ট পিকআপ দি দিয়ে তেতিয়া গাড়ীখন ইঞ্জিনৰ লাইফটো কমি যায়। আজিকালি কিছুমান গাড়ী পেট্ৰল আৰু ডিজেল ইঞ্জিনত টাৰ্ব'চাৰ্জ দিয়া থাকে। যদি আপোনাৰ গাড়ীত টাৰ্ব'চাৰ্জ আছে তেন্তে আপুনি গাড়ীখনত লং ড্ৰাইভ পৰা যদি ক'ৰবাৰ পৰা আহি আছে তেতিয়া নিজৰ জেগাত গৈ পায়ে গাড়ীখন লগে লগে ষ্টাৰ্ট অফ কৰি দিব নালাগে। তাত অলপ সময় গাড়ীখন ষ্টাৰ্টতে ৰাখি তাৰপিছতহে ষ্টাৰ্টটো অফ কৰিব লাগে। টিপছ নম্বৰ 5, আপোনালোকে সকলোৱে দেখিছে চাগৈ কিছুমানে নিজৰ গাড়ীখন থিয় কৰি থয় কিন্তু বেছি নচলায়, কিন্তু ভাবে মোৰ গাড়ীখন বেছি নাই চলোৱা, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। কিন্তু তেনেকুৱা গাড়ীবিলাকৰ বাহিৰৰ পৰা দেখিবলৈহে ভাল হৈ থাকে, কিন্তু ভিতৰত ইঞ্জিনৰ অৱস্থা ডেইলি চলি থকা গাড়ীতকৈ বেয়া হৈ থাকে। সেইবাবে আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ গাড়ীখন কম চলোৱা হয় তেতিয়া উইকলি এদিন হ'লেও অলপ কিলোমিটাৰ আপোনালোকে চলাই দিব লাগে। টিপছ নম্বৰ 6, আমি কিছুমান মানুহক দেখা পাওঁ তেওঁলোকে নিজৰ গাড়ীখনৰ চাবিটোত বহুত ভাৰী কিৰিং বা বহুত চাবিবোৰ লগাই ৰাখে। তেনেকুৱা কৰিলে গাড়ীৰ চাবিটো যেতিয়া ইগনিশ্যনত লগোৱা হয় তেতিয়া গোটেই লোডটো ইগনিশ্যনে লৈ থাকিবলগীয়া হয় আৰু এটা টাইমত আপোনাৰ ইগনিশ্যনটো বেয়া হৈ যায়। আৰু আপোনাৰ গাড়ীত যদি 7টা এয়াৰবেগছ ফেচিলিটি আছে
তেতিয়া 7 নম্বৰ এয়াৰবেগটো নি এয়াৰবেগ থাকে সময়ত সেইটো খোল খালে আপোনাৰ গাত জোঙা কিচেনটো খোজ খাব পাৰে টিপছ নম্বৰ 7 আপোনাৰ ৰৈ থকা গাড়ীখন ইগনিশ্যন অন থাকক বা অফ থাকক ষ্টেৰিংডাল ঘূৰাই থাকিব নালাগে সৰু পোৱালিবিলাকে এনেকুৱা কৰি থাকে তেতিয়া আপোনাৰ ষ্টেৰিং চিষ্টেম আৰু তাৰ কম্পনেণ্টত বহুত লোড পৰে এনেকুৱা বাৰে বাৰে কৰিলে ষ্টেৰিঙৰ প্ৰব্লেম ওলাব পাৰে টিপছ নম্বৰ 8 আমি কিছুমান গাড়ীৰ ওপৰতো ভাল দেখি পাওঁ কিন্তু তলত ৰাষ্টিং হৈ থাকে বৰষুণত বেছি ভিজিলে মামৰ লাগি যায় কিন্তু আমি এলাহত সেয়া ৰিপেয়াৰ কৰা নহয় সেয়া আমি লগে লগে ৰিপেয়াৰ কৰি পেইণ্ট কৰি ল'ব লাগে নহ'লে পিছত সেয়া মামৰ বেছি হৈ যায় আৰু গাড়ীৰ ৰিচেল ভেলু কমি যায় টিপছ নম্বৰ 9 আমি দেখি পাওঁ কিছুমান মানুহে গাড়ীখনৰ স্পীড কমাবলৈ ব্ৰেকৰ সলনি গিয়াৰ ডাউন কৰি ট্ৰান্সমিশ্যনৰ সহায়েৰে গাড়ীৰ স্পীডটো কম কৰে সেয়া কৰিব নালাগে গাড়ীৰ স্পীড কমাবলৈ ব্ৰেকটো দিয়া হৈছে ব্ৰেক শ্ব' বেয়া হ'লে কম খৰচতে বনি যাব কিন্তু গাড়ীৰ ট্ৰান্সমিশ্যন গিয়াৰ বক্স বেয়া হ'লে বহুত খৰচ কৰি ৰিপেয়াৰ কৰিব লগা হ'ব পাৰে টিপছ নম্বৰ 10 কিছুমান ড্ৰাইভাৰে খৰধৰত গাড়ীখন ৰিভাৰ্ছ গিয়াৰ লগোৱা টাইমত গাড়ীখন নৰখাকৈ ৰিভাৰ্ছ গিয়াৰটো লগাই দিয়ে এনেকুৱা একদম কৰিব নালাগে এনেকুৱা কৰিলে আপোনাৰ ট্ৰান্সমিশ্যন ফেইল হৈ যাব পাৰে আৰু ৰিপেয়াৰ কৰোঁতে বহুত টকা খৰচ হ'ব পাৰে আপোনাৰ ওচৰত যদি অট'মেটিক কাৰ আছে তেতিয়া কেতিয়াও পি মোডত পাৰ্ক কৰি যাব নালাগে সদায় হেণ্ড ব্ৰেক লগাই ৰাখি যাব লাগে আৰু শেষত সকলোৱে জানে গাড়ীখন মেনুৱেলত দিয়া মতে গাড়ীৰ ছাৰ্ভিচিংটো টাইমলি কৰিব লাগে এইকেইটা টিপছ আপোনালোকে ফ'ল' কৰক আপোনালোকৰ গাড়ীৰ লাইফ বাঢ়ি যাব আৰু বিক্ৰী কৰিলেও ৰিচেল ভেলু ভাল পাব মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়া মোৰ আপকামিং ভিডিঅ'ছবিলাক আপোনালোকে পাই থাকিব আৰু মোক আপোনালোকে ফেচবুকতো ফ'ল' কৰিব পাৰে আজিলৈ এৰিছোঁ বন্ধুসকল আপোনালোকে নিজৰ ফেমিলি আৰু ফ্ৰেণ্ডছক এৰি লওক থেংক ইউ গুড বাই